থাকিবই নোৱাৰিছোঁ গোটেই চোলা তোলা ঘামি এদাই হৈ গৈছোঁ দেই ইমান গৰম বিচনীখনেও ক'ত থাকে ঠিকনা নাই বোৱাৰী বোৱাৰী শুনিছানে বাৰু এই তামোলৰ বতাহটোকে লৈ আনিবাচোন বুজিছা তামোল এখন খোৱা নাই বহুত দেৰি হ'ল হাতীটোনো বাৰু এনেকৈ থয়নে কোনো কামৰ যে লাগবান নোহোৱা হ'লা দেই তুমি অন্তত বস্তুবোৰ অলপ চিকিৎ কৰি থ'ব লাগে তেতিয়াহে দিয়া পিছে হেৰি নহয় বোৱাৰী বাবাই ফোন কৰিছে নি বাৰু আজি কৰা নাই কালিয়ে কৰিছিল বহুত দিন হ'ল বুজিছানে তাৰ মাত খাই শুনা নাই শুনিবলৈ মন যায় দিয়াচোন বহুত দিন হ'ল নহয় বুজিছা কিবা কৈছিলে নেকি মোৰ কথা কিবা কৈছিলে দেউতাৰ গাটো কেনেকুৱা বুলি মই কৈছোঁ এইকেইদিন ভালেই আৰু কেতিয়াবা আহিম বুলি কৈছে নি ঘৰলৈ দেওবাৰে আহিম বুলি কৈছিল আহিব ন হ'ব বাৰু দিয়া ৰ'ব মই ফোন এটা কৰি চাম বাৰু চাবা দিয়া আৰু পাৰিলে ক'বা কিবা কিবি দুটামান লৈ আহিবলৈ জানাই নহয় আৰু কি দৰকাৰ হ'ল বুঢ়া হ'ল যেতিয়া হ'ব দিয়া এই তামোলৰ বা খৰাহীটোনো বা তুমি চফা কৰিব নোৱাৰা নাই এই তামোলখিনি বাকলিবিলাকো যদি চফা কৰি থোৱা তেতিয়াহে এজন যদি আলহী ওলাই কি বুলি ক'ব বাৰু তুমিও যাওঁ দেই কামত কিন্তু একেবাৰে মানিছোঁ হ'লে তোমাক আৰু হ'ব বাৰু যি হ'ল মই চফা কৰি ল'ব লাগিব আজিকালি বোৱাৰীহে বুজিছা এইবিলাক ক'লেও বেয়া নক'লেও উপায় নাই মই যে কামেই কৰি থাকোঁ ঘৰখনৰ আপুনিহে তামোল খায় আপুনি নিজেইচোন চফা কৰি ল'ব পাৰে কথাটো হয় অৱশ্যে কিন্তু হ'লেও দিয়াচোন অকণমান চফা চিকুণ কৰি থবা বুজিছা হ'ব দিয়ক মই চফা কৰি দিম হ'ব দিয়া ভালনে লেতেৰা হৈছে কেইটাকে দি লওঁ তাৰপিছত আৰু ভাতকেইটা বহাব লাগিব চাওঁতে বিহুৱে পালেহি নাতিকেইজনীক আকৌ দুখন এখন নিদিলে বুলি ক'লেও ক'ব নহয় ধদুৱে অলপ জানে কাৰণে বেছিয়ে কৰিছে বুলি বোৱাৰী চাহ পানী এটোপা দিবা ক'বলৈহে এখন বনাওঁতে যিহে কষ্ট হয় তাতে আজিকালি ভাল বাঁহ পাবলৈও নাই বৰ তোলা চুঙাই বোলে গগনা ভাল হয় তাকো হেনো মুখ চোকা মানুহৰ চুকুৱে আনিব লাগে হ'লেনো কি হ'ব এইবোৰচোন আমি এনেকৈ বনাইছোঁ কৈ দিছে নহয় কোনে কথা নকৰে বুলি চাওঁচোন বাৰু দেখিছানে বাৰু এই মহবিলাকৰ পৰাও শান্তি নাই গধূলি গৈ বুলি ক'লে ধূনা জ্বলাবা বোৱাৰী ধূনা জ্বলাবা দেখিছানে হেল্ল' কি কৰি আছা এই দেউতাই তোমাৰ খবৰ লৈছিলে আকৌ তুমি কেতিয়া আহিবা বুলি দেউতাৰ গাটো অকণমান বেয়া হৈ আছে তুমি পাৰিলে আমাৰ সোনকালে আহিবা ঠিক আছে দিয়া দিনক দিনে গৰম পৰি গৈছে বুজিছানে সন্ধিয়া বেলিকালেও যদি ইমান গৰম হয় আৰু ৰাতি হ'লে কেনেকৈ শুবা হয় কেনেকৈ খাবা এই গৰম চাহ এখন দিবলৈ কৈছিলোঁ দিছেনে নাই জানো পাই আনিলা নেকি পিছে তুমি খালা নাই খালা ঠিক আছে ৰাতি সাজলৈ কিবা ব্যৱস্থা কৰিছানে বাৰু
আপুনি যে উঠনি আনিছিলে কলডিলটো তাকে বোলো বুটৰ লগত বনাই দিছোঁ। ঠিকে আছে। তাতে আকৌ ভাইকনৰ ঘৰৰ পৰা মাংস অকণো দি পঠিয়াইছিলে। মাংস আকৌ কি মাংস হে? কুকুৰা এটা মাৰিছিলে। হয় নেকি? তাকে অকণমান দি পঠিয়াইছিলে। তেতিয়াহ'লে আকৌ সেই পচলাত মাংস দিবা বুট নিদিলেও হ'ব বুজিছানে? ঠিক আছে তেনেকৈ বাবাটোৱে ফোন কৰিছিল নে? কৰিছিলে কৰিছিল। দেওবাৰে আহিম বুলি কৈছে। ঠিকে আছে। পানী এগিলাছ আনিব। পানী অকণ খাই দিওঁ। এই গৰম হৈছে বুজিছেনে? মই অকণমান আৰাম কৰি দিওঁচোন দেই। অলপ দেৰিকে খাবলৈ তুলিবা খালি আৰু। খাবও নোৱাৰি এই পটকে পাই গৈ দেখিছানে বাৰু কেইটা খাব লাগিলে অলপ আৰামে কৰি লওঁ। কি গৰম বোৱাৰী বিচনীখন দিবা আহিছোন মই ঘৰলৈ যাওঁ। 22 তাৰিখে আকৌ আহি মোৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাইছে মাংস এৰিব লাগিব। আকৌ গৈ পাহৰি থাকি ফোন চোন কৰিবি আকৌ আমাৰ। নাই কিয় পাহৰিম, লগৰকেইটাকতো পাহৰিব নোৱাৰি। মই যাবলৈ ওলালোঁ, তোমালোকে ভালদৰে থাকিবা। ঠিক আছে, বাই বাই। হেল্ল' কোনে ক'লে? হয় কওকচোন। কি? বোৱাৰী কি বাবাটো যোৱা ট্ৰেইনখন কি এক্সিডেণ্ট হৈছে? বোৱাৰী প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু